সুধিছিলে আপোনাৰ ল'ৰাটোৱে যদিহে এগৰাকী বিধৱা নাৰীক বিয়াহ কৰাবলৈ আগবাঢ়ে আপুনি হাঁ বুলি ক'বনে? এই পৰকীয়া প্ৰেমেই কিন্তু আমাৰ সমাজখন বৰ ধ্বংস কৰি পেলাইছে। ধৰ্ষণ হৈ আহিছে আৰু যিকেইজন পুৰুষে নাৰীক ধৰ্ষণ কৰে আচলতে তেওঁৱে মাতৃক ধৰ্ষণ কৰাই হয়। নমস্কাৰ, মই মণিয়ে আকৌ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে নহয়নে? ভালে থাকক সকলোৱে, ময়ো ভালে আছোঁ। আজি আচলতে মই কমেণ্টৰ ওপৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। যিহেতু মই কিছুদিনৰ আগতে এটা ভিডিঅ' দিছিলোঁ বিধৱা নাৰীৰ ক্ষেত্ৰত। বিবাহ বুলিয়েই নহয়, বিধৱাসকলক কিয় সমাজে অৱহেলিত কৰে তাৰ ওপৰত মই ভিডিঅ' এটা আপোনালোকক দিছিলোঁ। তাৰ পৰা গম পাইছোঁ সঁচাকৈয়ে অকল মই দেখি থকা মোৰ অঞ্চলটোতেই নহয়, বাহিৰতো তেনেকুৱা ভুক্তভোগী মহিলা আছে। মই কমেণ্টত মোক তেওঁলোকে জনাইছে, সঁচাকৈয়ে বৰ দুখিত। আৰু সকলো মানুহকে কোৱা নাই দেই, সকলোৱে যে নাৰীগৰাকীক বা বিধৱাগৰাকীক অৱহেলিত কৰে মই সেইটো ক'ব বিচৰা নাই। তাৰ ভিতৰতো বহুত ভাল মানুহ আছে। মোৰ ইয়াত কমেণ্টতো তেনেধৰণে কিছুমান পুৰুষেও ভাল ধৰণৰ মন্তব্য আগবঢ়াইছে। মই ভাল পাইছোঁ, ভাল লাগিছে, যিহেতু আমাকো যে নাৰীসকলকো যে এনেদৰে সন্মান পুৰুষসকলে কৰে কিছু লোক আছে, ইয়াতেই গম পোৱা যায়। সকলোৱে যিহেতু মনোভাৱ একেই নহয়, হয়নে? কিছু লোক কিন্তু তাৰ মাজতেই আছে। মোৰ ইয়াতে কিছু লোকে কিন্তু অশ্লীল ভাষাৰো ব্যৱহাৰ কৰি পেলাই মোক কমেণ্ট দিছে। মই তেওঁলোককো কওঁ, আপোনালোকে মোক মোক পুৰুষ কেইজনমানেই দিছে, মই নাম কেইটা আপোনালোকে মোৰ তাত ভিডিঅ'টোত গ'লে কমেণ্টত চালেই গম পাব মই কোনকেইজনৰ কথা কৈছোঁ। মই তেওঁলোকক কৈছোঁ, আপোনালোকে জন্ম ক'ৰ পৰা হ'ল? এগৰাকী নাৰীৰ পৰাইতো জন্ম হৈছে। আৰু সেই নাৰীগৰাকী জানো আপোনাৰ মা নহয়? মা জানো আপোনাৰ এগৰাকী নাৰী নহয়? আপুনি যদিহে নাৰীক সন্মান কৰিব নাজানে তেনেহ'লে আপুনি মাকো সন্মান নকৰে, আপোনাৰ মাতৃগৰাকীকো আপুনি শ্ৰদ্ধা নকৰে, হয়নে? কিবা ভুল কৈছোঁনে? আচলতে যিকেইজন পুৰুষে তেনেধৰণৰ মন্তব্য আগবঢ়াইছে তেনেকুৱা পুৰুষৰ লগতে নাৰী নিৰ্যাতিত হৈ আহিছে, ধৰ্ষণ হৈ আহিছে। আৰু যিকেইজন পুৰুষে নাৰীক ধৰ্ষণ কৰে আচলতে তেওঁৱে মাতৃক ধৰ্ষণ কৰাই হয়। কাৰণ মোৰ দৰে এগৰাকী নাৰীয়েই আপোনালোকক জন্ম দিছে। সেয়েহে প্ৰথমতে এবাৰ আপোনালোকে ভালদৰে ভবাটো উচিত, এগৰাকী নাৰীক অত্যাচাৰ চলোৱা আগত, ধৰ্ষণ কৰাৰ আগত আপোনাৰ মাতৃগৰাকীলৈ আপুনি আপোনাৰ চকুৰ আগলৈ আপোনাৰ মাতৃগৰাকীক আগত ৰাখক। যদিহে তেনেকুৱা কৰা যায়, মই ভাবোঁ যদিহে বেয়া মনোভাৱ এটা মনত লৈ থকা অৱস্থাত যদিহে মাতৃগৰাকীক সোঁৱৰা হয়, মাতৃগৰাকীক যদিহে দুচকুৰ আগত ভাহি আনিব পৰা যায়, তেতিয়া হয়তো আমাৰ নাৰীসকল সুৰক্ষিত নিজেই হ'ব। আৰু মোৰ কমেণ্টত আৰু এটা পাইছিলোঁ, যিহেতু মই বিধৱা নাৰী বিবাহৰ ক্ষেত্ৰত হওক মই বিশেষকৈ অৱহেলাৰ কথা কৈছিলোঁ দেই। তাত বিবাহটো মোৰ তাত সোমাই পৰিছিলে। বিবাহ আচলতে মই এনেকুৱা লোকক মই বিবাহৰ কাৰণে উপযোগী বুলি ভাবোঁ যিসকল খুব কম বয়সতে বিধৱা হৈছে। মই বয়সস্থ এগৰাকী মহিলাৰ কথা কোৱা নাই দেই, যিগৰাকীৰ মানে মহিলাৰ নাতি পুতিসহ বোৱাৰী ল'ৰা ছোৱালী ভৰপূৰ এখন ধুনীয়া ঘৰ সংসাৰ আছে, মই তেনেকুৱা এগৰাকী বিধৱাৰ কথা কোৱা নাছিলোঁ। এনেকুৱা এগৰাকী বিধৱাৰ কথাহে কৈছিলোঁ যিগৰাকী খুব কম বয়সতেই তেওঁ স্বামীহাৰা হৈছে। মই তেনেকুৱা এগৰাকী মহিলাৰ কথাহে কৈছিলোঁ যে তেওঁক যিহেতু দ্বিতীয় এখন বিবাহৰ কাৰণে উপযোগী হ'ব পাৰে, হ'ব লাগে বুলি মই মোৰ মতে ভাবোঁ দেই। আচলতে মোৰ মনৰ ভাৱখিনিহে মই প্ৰকাশ কৰিছিলোঁ। আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মই ভুলো ক'ব পাৰোঁ, আপোনালোকে মোক আঙুলিয়াই দিব, মই ভুলবিলাক শুধৰাই যাবলৈ মই চেষ্টা কৰিম বুলি কৈছিলোঁ। আৰু সেয়েহে মই এতিয়া কৈছোঁ যে মই যিগৰাকী নাৰীৰ বিষয়ে কৈছিলোঁ, সেই নাৰীগৰাকী যদিহে খুব কম বয়সতেই তেওঁ স্বামীহাৰা হয়, মই সেই মহিলাগৰাকীৰ বিবাহৰ ক্ষেত্ৰত সমাজে আগভাগ ল'ব লাগে বুলি মই ভাবোঁ, তেওঁক লগ দিব লাগে বুলি মই ভাবোঁ। মোৰ মতে, আপোনালোকৰ মতে মই বাৰু আপোনালোক সকলোৰে মতামত যিহেতু বেলেগ প্ৰত্যেকৰে মন মগজু বেলেগ, চিন্তাধাৰা বেলেগ হ'বই দিয়কচোন, হয়নে? আৰু মই সেইগৰাকী মহিলাৰ কথাহে কৈছিলোঁ। আচলতে মই বয়সস্থ মহিলা এগৰাকীৰ কথা কোৱা নাছিলোঁ দেই। মোক আৰু এগৰাকীয়ে সুধিছিলে, আপোনাৰ ল'ৰাটোৱে যদিহে এগৰাকী বিধৱা নাৰীক বিয়াহ কৰাবলৈ আগবাঢ়ে
আপুনি হাঁ বুলি ক'বনে? মই তাত কৈছিলোঁ যে যিহেতু কমেণ্টত বহলাই ক'ব নোৱাৰি, মই হয় পাৰিম বুলি কৈছিলোঁ। আচলতে যদিহে সেই নাৰীগৰাকী বিবাহৰ কাৰণে উপযোগী, মই আগতেও কৈছোঁ, মই বয়সস্থ মহিলাৰ কথাটো কোৱা নাই হয়নে? যদিহে সেই বিধৱা নাৰীগৰাকীৰ বিবাহৰ কাৰণে উপযোগী, যদি মোৰ দৰে মহিলা এগৰাকীয়ে যদিহে মই মহিলাগৰাকীক লগ নিদিওঁ, তেনেহ'লে কোনে দিব? মোৰ ল'ৰাটোৱে যদিহে সেই নাৰীগৰাকীক পচন্দ কৰে বা তেওঁলোকৰ যদিহে মন মিলে, তাততো ক'বলগীয়া একো নাথাকে। যদিহে নাৰীগৰাকী উপযোগী দেই, যদিহে তেওঁৰ বোলে মহিলাগৰাকীৰ বোলে সন্তান আছে, কিবা আছে, আৰু সন্তানৰ বিৰোধীত অমতত যদিহে বিবাহৰ ক্ষেত্ৰত আগবাঢ়ে, তেনে ক্ষেত্ৰততো সকলোৱে বাধা দিব। মই হ'লেও দিম, আপুনি হ'লেও দিব, কাৰণ সন্তানকেইটা আছে তেওঁৰ। সন্তানকেইটাৰ মুখলৈ চাই সকলোৱে একেমুখেই ক'ব যে নালাগে। আচলতে নাপায় হ'ব নালাগে, মোৰ মতে নাপায় হ'ব নালাগে, নালাগে হ'ব লাগে, নোৱাৰে হ'ব লাগে। নাপায় বুলি ক'লে আচলতে তেওঁক দমন কৰি ৰখা হয়। যিকোনো ক্ষেত্ৰতে হওক, নাপায় বুলি যদিহে কোৱা যায়, সমাজে হওক বা ময়েই হওক, কাৰোবাক যদিহে মই কওঁ এইটো কাম কৰিবলৈ নাপায়, তেতিয়া যিহেতু সেই নাপায় বুলি কোৱাৰ লগে লগে মানুহগৰাকীক বা মানুহজনক দমন কৰি ৰখা হয়। নালাগে বুলি কোৱাৰ লগে লগে কথাটো আহি যায়, শাসনত আহি যায়। নালাগে, কিয় নালাগে সেই কথাটো তাত আহি মানে সোমাই থাকিব লাগে। কিয় নালাগে, নালাগে বুলি ক'লেও নহ'ব, যিহেতু তাত সোমাই থাকিব লাগিব। নালাগে কেতিয়া হ'ব, মই কৈছোৱেই, মোৰ ভিউৱাৰ্ছ এগৰাকীয়ে মোক যিহেতু প্ৰশ্ন কৰিছিলে, যদিহে মই ক'লোৱেই মোৰ মতামতটো, যদিহে তেওঁৰ উপযোগী বিবাহৰ ক্ষেত্ৰত, বিধৱাগৰাকী যদিহে বিয়াৰ ক্ষেত্ৰত উপযোগী হৈ আছে, তেনে ক্ষেত্ৰতো কেতিয়াও নুই কৰিব নোৱাৰি। আচলতে আৰু এজনে মোক কৈছিলে যে নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু। একদম সঁচা কথা, কিন্তু সেইটো আপোনালোকে মানে নে নামানে নাজানো, মই কিন্তু মানো। একদম সঁচা কথা। চাবচোন, আপোনালোকে মন কৰিব, ওচৰৰ এগৰাকী মহিলাৰ যদিহে উন্নতি হয়, পুৰুষজনৰ কিন্তু চকু নপৰে তাত, আমাৰ মহিলাগৰাকীহে চকু পৰে। বেছি হৈছে। আৰু যদিহে আপোনাতকৈ অকণমান ধুনীয়া হয়, তেতিয়াও আপোনাৰ এই গা জ্বলিব। কিন্তু ল'ৰাসকলৰ বা পুৰুষসকলৰ ক্ষেত্ৰত এইখিনি নাহে, তেওঁলোকে সমিল মিলেই চলি যাব পাৰে। মই সকলো যে পুৰুষ হ'ল বুলিয়ে সকলো যে বেয়া গুণ থাকিব সেইটো নহয়, তেওঁলোকৰ ভাল গুণ আছে, বেয়া মানুহজনৰো ভাল গুণ কিছুমান থাকে। আৰু সঁচাকৈ সেইটো সঁচা কথা যে মহিলাৰ প্ৰধান শত্ৰু, এইটো কিন্তু মই সঁচাকৈয়ে মানো। আপোনালোকে মানেনে? মোক এজন ভিউৱাৰ্ছে কথাটো কৈছে, একদম সঁচা কথা কৈছে। আৰু এটা কথা দেই, মহিলাসকলেও আচলতে নাৰীসকলেও বহুত ভুল কৰি আহিছে, নিজে জানি বুজি ভুল কৰি আহিছে কিছুমান। চাবচোন, নিজৰ সংসাৰখন থকাৰ উপৰিও তাৰ পাছতো আন এখন সংসাৰৰ অন্য পৰপুৰুষৰ লগতো সম্বন্ধ ৰাখে। এইটো কিন্তু বহুত বেয়া কৰি আহিছে। এই পৰকীয়া প্ৰেমেই কিন্তু আমাৰ সমাজখন বৰ ধ্বংস কৰি পেলাইছে। নাৰীসকল সজাগ হওক, নিজৰ জীৱনটো নিজে সুৰক্ষিত কৰক। কালি পৰহি সেয়া কি আছিলে জানো, নামটো মই পাহৰি গৈছোঁ, কি নাথ আছিলে যে বিজেপিৰ তেওঁ কিবা পদত আছিলে, তেওঁকে চাওকচোন। হয়নে নহয় নাজানো, সৰু মুখৰ ডাঙৰ কথা নহয়, ভয়ো লাগে দিয়কচোন। তেওঁক চাওকচোন, পৰকীয়া প্ৰেমেৰেই কোন অৱস্থালৈ লৈ গুচি গ'ল। হয় নহয় নাজানো দেই কথাটো, যিহেতু মই নিউজত পাইছোঁ কাৰণেহে কথাটো কৈছোঁ। সেইটো যিহেতু দূৰৰ কথা, মইতো নাজানো, শুনিছোঁ কাৰণেহে কথাটো কৈছোঁ। আচলতে সেইখিনি হ'বলৈ পাইছে আমি নাৰীসকল দুৰ্বল হোৱাৰ কাৰণে। আপোনালোকে নিজৰ সংসাৰখন থকাৰ উপৰি আনৰ দুখন সংসাৰ ধ্বংস হয় নহয়, চাবচোন। আপুনি আপোনাৰ সংসাৰখনতো আপোনাৰ জুই লাগিলে, আৰু সেই ইজন পুৰুষৰ তেওঁতো এখন সংসাৰ থাকে দিয়কচোন। আৰু মোৰ স্বামীজনৰ লগতহে বেলেগ এগৰাকী যদিহে সম্বন্ধ ৰাখে, মোৰ কেনেকুৱা লাগিব? মই সেইটো চাব লাগিব যে মই আনৰ এজন স্বামীৰ লগত মোৰ সম্বন্ধ ৰাখিবলৈ যাওঁতে, পৰপুৰুষৰ লগত সম্বন্ধ ৰাখিবলৈ যাওঁতে মোৰ দৰে এগৰাকী মহিলাই কষ্ট পায়। আপোনালোকে সেই কথাটো ভালদৰে মন কৰিব। কৈ থাকিলে কথা শেষেই নহয়। আজিলৈ আহিছোঁ। আপোনালোকে বাৰু ভিডিঅ'টি চাই কেনে পালে মোক কমেণ্টত জনাব দেই। আৰু যদিহে নতুনকৈ আহিছে ফ'ল' কৰি দিব, যদিহে পেজটিত চাই আছে ফেচবুক পেজটিত, আৰু যদিহে ইউটিউব চেনেলটিত চাই আছে ছাবস্ক্ৰাইব কৰি দিব।
তেতিয়াহে মই আগলৈ আপোনালোকক মোৰ মনৰ ভাৱ আৰু প্ৰকাশ কৰিব পাৰিম। আপোনালোকে মোক যথেষ্ট মৰম কৰিছে, আৰু মৰম কৰক আৰু মৰম দিয়ক। আগলৈ আকৌ লগ পাই থকা প্ৰতিশ্ৰুতিৰে ধন্যবাদ।